নমস্কাৰ জয় এখন সত্যৰঞ্জন বৰা বন্ড বাবা সত্যৰঞ্জন বৰা সকলো সময়তে সাম্প্ৰদায়িক মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা এজন ব্যক্তি যিজনক আমি এটা নামেৰে চিনি পাওঁ মাইকী চুৰ ওৰূপে সত্যৰঞ্জন বৰা। সত্যৰঞ্জন বৰাই আজি এটা সাম্প্ৰদায়িক মন্তব্য কৰিছে যে ৰাস্তাৰ কাষত যিবোৰ প্ৰকাণ্ড প্ৰকাণ্ড মছজিদ মাদ্ৰাছা এইবোৰ যে বনোৱা হয় এইবোৰ তেওঁলোকে ক'ৰ পৰা বনায়, ইমান টকা তেওঁলোকে ক'ৰ পৰা পায়। চ' সত্যৰঞ্জন বৰা তোক এটা কথা কৈ আছোঁ, তই হোজাই নামৰ এখন ঠাইত হোজাই ভালকৈ শুন, হোজাই নামৰ এখন ঠাইত এটা মাদ্ৰাছা আছে, জামিয়া ইছলামিয়া জালালী হোজাই নামৰ এটা মাদ্ৰাছা আছে। সেই মাদ্ৰাছাটো চাবি কিমান ডাঙৰ এটা মাদ্ৰাছা, আৰু সেই মাদ্ৰাছাটো যে বনাইছে সেই মাদ্ৰাছাটো আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিজৰ পকেটৰ পইচা দি বনাইছে, তোৰ দেউতাৰ টকাৰ দি বনোৱা নাই। ৰাস্তাৰ কাষত বা এনেবোৰ যিবোৰ মছজিদ মাদ্ৰাছাবোৰ থাকে এই মাদ্ৰাছাবোৰ যে বনায় ৰাইজে যদি এটকা কৰিও দিয়ে তথাপি 1 লাখ ৰাইজে 1 টকা কৰি দিলে কিমান টকা হ'ব তুই জানা? চ' এটা ভিডিঅ'ত মই এটা কথা ক'ব বিচাৰোঁ যে যিটো সত্যৰঞ্জন বৰাই কৈছে একচুৱেলি সেইটো সেনেকুৱা কথা নহয়। এইটো যিটো আমাৰ মছজিদ আছে, যিটো আমাৰ মাদ্ৰাছা আছে, এইটো টোটেলি ৰাইজৰ কষ্টৰ ওপৰত চলে। এইটো যদি ৰাইজে 1 লাখ ৰাইজে যদি 1 টকা কৰি দিয়ে তে আমি কিমান টকা সংগ্ৰহ পাম? 1 লাখ টকা। চ' এইটো আনলিমিটেশ্যন, যিহেতু এইটো ৰাইজ মানে আমাৰ গোটেই পৃথিৱীখন ৰাইজেৰে ভৰা। চ' ইয়াৰ মছজিদ আৰু মাদ্ৰাছাত সকলো মানুহেই এটকা নহয়, কোনোবাই বেছিও দিয়ে, যাৰ যিমান সমৰ্থ থাকে সেইসকলে সমৰ্থ মোতাবেক দান কৰে। চ' এইটো এটা দানৰ ওপৰত ভিত্তি কৰি এইটো কোনো কিবা চৰকাৰী প্ৰজেক্ট বা চৰকাৰী কিবা কিছু প্ৰজেক্টৰ ওপৰত এনেকুৱা কোনো নহয় যে এইটো চৰকাৰী প্ৰজেক্টৰ ওপৰত চলে। এইটো টোটেলি ৰাইজৰ ওপৰত, ৰাইজৰ দান দক্ষিণা ৰাইজৰ ওপৰত এইটো মাদ্ৰাছা আৰু মছজিদ এইবিলাক নিৰ্মিত হয়, এইবিলাক চলে। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, সত্যৰঞ্জন বৰা ৰাস্তাৰ কাষত মানে যিবোৰ প্ৰকাণ্ড প্ৰকাণ্ড মছজিদ মাদ্ৰাছাবোৰ যিবোৰ বনাই আছে সেই মাদ্ৰাছাৰ যিবোৰ মাটি সেই মাটিবোৰেও ৰাইজে দান কৰে, বা সেই মাটিবোৰ তই কিন্তু অলপ 1 কিঞ্চিত পৰিমাণ মাটি কিন্তু তই দান কৰা নাই, বা তোৰ দেউতাও কিন্তু অলপ পৰিমাণ মাটিও দান কৰা নাই। সেই মাটিবোৰ ৰাইজে দিছে, ৰাইজৰ কষ্টৰ ফলত এনেকুৱা এটা মছজিদ মাদ্ৰাছা বা মন্দিৰ এইবোৰ সৃষ্টি হৈছে, এইবোৰ বনাইছে। চ' ইয়াতে সকলোৱে ধৰ্মৰ গুণ গান গাব। চ' এইটোক লৈ যে তই সাম্প্ৰদায়িক মন্তব্য কৰিছা, চ' তোক আৰু কি ক'ম, তোক কেলা বুলি ক'ব লাগিব, যিহেতু তই মানে মাইকী চোৰ এটা সকলো সময়তে সাম্প্ৰদায়িক মন্তব্য কৰি থাকা। চ' এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰিব নালাগে। তই একচুৱেলি RSSৰ দালাল বা BJPৰ দালাল হয়, সেইকাৰণে তোক পুলিচ প্ৰশাসনে এতিয়ালৈকে তোক এৰেষ্ট কৰা নাই। চ' তই য'তে মানে মিটিং চিটিং কৰিবলৈ যোৱা আৰু পুলিচে তোক মানে হেল্প কৰি আছে। চ' এইটো যদি বেলেগ কিবা বা BJPৰ দালাল নহয়, সাধাৰণ ৰাইজে যদি এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰিলেহেঁতেন তেনেহ'লে এতিয়া সেই মানুহজনে ৰঙাগড়ৰ আলহী হ'লেহেঁতেন। চ' মই এটা ইয়াত কথা ক'ব বিচাৰোঁ, যিহেতু এইবিলাক মন্দিৰ মছজিদ এইবিলাক ৰাইজৰ হয়, টোটেলি ৰাইজৰ হয়। চ' আৰু ইয়াতে মানুহবোৰে যায় ধৰ্মৰ গুণ গান গাব। চ' মই এটা কথা ক'ব বিচাৰোঁ যে আমি হিন্দু হ'লেই যে মুছলিমক ঘিণ কৰিম সেনেকুৱা নহয়, আমি হিন্দু হ'লেই যে মছজিদত দান কৰিব নোৱাৰোঁ সেনেকুৱা নহয়। মই নিজে অকলে দান কৰিছোঁ, এনেকুৱা নহয় যে মই হিন্দুবিলাক মছজিদত দান কৰিব নোৱাৰি, মই মুছলিম হ'লেই যে মন্দিৰত দান কৰিব নোৱাৰি সেনেকুৱা কথা নহয়। চ' আমি ধৰ্মবাদী হ'ব নালাগে। একচুৱেলি আমাৰ যিটো ধৰ্ম নিৰপেক্ষ, আমাৰ যিটো ৰাষ্ট্ৰ আমাৰ ধৰ্ম নিৰপেক্ষ সেইটো হ'ব লাগে, একচুৱেল কথাটো সেইটো হ'ব লাগে। তো এতিয়া আমাৰ যিটো সত্যৰঞ্জন বৰাই যিটো কথা কৈছে, কিন্তু আমাৰ যিটো সংবিধান সংবিধান তেওঁৰ নিয়মটো অতিক্ৰম কৰিছে, আৰু আমালোকৰ যিটো মানে ৰাইজে এইবিলাক কথা মানে নধৰে, একচুৱেলি সেনেকুৱাই হৈছে। আৰু চ' সত্যৰঞ্জন বৰা তোক আৰু কি ক'ম, তই সংবিধানৰ যিটো সত্যৰঞ্জন বৰা ৰাস্তাৰ কাষত যিবোৰ মাদ্ৰাছা যিবোৰ মছজিদ ঘৰ থাকে সেই মছজিদ ঘৰৰ হিচাপত এটা উদাহৰণ দি আছোঁ যে 100%ৰ ভিতৰত 80% মন্দিৰ থাকে, বাদ বাকী যি 20% থাকে সেই 20% মছজিদ আৰু মাদ্ৰাছা থাকে। ঠিক আছে।
সো আমি এটা কথা বিচাৰোঁ, যিহেতু সত্যৰঞ্জন বৰাই কৈছে যে ইমান ডাঙৰ ডাঙৰ মছজিদ, যিহেতু সত্যৰঞ্জন বৰাইছে ইমান ডাঙৰ ডাঙৰ, যদি আমি ইমান ডাঙৰ ডাঙৰ কথাটো বিশ্লেষণ কৰিবলৈ যাওঁ, মন্দিৰ আৰু মছজিদত যদি তুলনা কৰিবলৈ যাওঁ, মানে সত্যৰঞ্জন কৰাৰ ইমান ডাঙৰ কোৱাৰ মানে হ'ল যে মছজিদত বনাবলৈ বহুত টকা খৰচ হয়। সো আমি যদি এটা এক্সাম্পল হিচাপে চাবলৈ যাওঁ, এটা মন্দিৰ আমি চাবলৈ গ'লে বহুতো পাহাৰৰ ওপৰত বহুত ডাঙৰ ডাঙৰ পাহাৰৰ ওপৰত মন্দিৰবিলাক বহুত ধুনীয়া ধুনীয়া, উদাহৰণস্বৰূপে কামাখ্যা মন্দিৰটো। সো উদাহৰণস্বৰূপে আপোনালোকে কামাখ্যা মন্দিৰটো চাব পাৰে। সো এটা মন্দিৰত উঠিবলৈ যিটো সিৰিৰ প্ৰয়োজন, এটা সিৰি বনাবলৈ যিমান টকা খৰচ হয় আমাৰ মছজিদত তাতকৈ বহু গুণে কম। আমি যদি ভালকৈ বনাওঁ, বহুত ভালকৈ বনাওঁ, তাতকৈ বহুত গুণ টকা কম খৰচ হ'ব। সো আমি তুলনামূলকভাৱে চাবলৈ গ'লে মছজিদত বহু গুণে টকা আমাৰ ৰাইজসকলে মানে কম আৰু কষ্ট হয়। সো মন্দিৰত সেনেকুৱা বহুত টকা বেছি খৰচ হয়। সো এইটো তুলনামূলক কৰিব নালাগে, আচলতে এইটো কৰিছে। সো সত্যৰঞ্জন বৰা, এটা কথা আমি তোক ক'ব বিচাৰিছোঁ, কথাটো হ'ল যে ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ৰাইজৰে চৰকাৰ। চৰকাৰে যিবোৰ মছজিদ মন্দিৰ বনোৱাৰ কাৰণে টকাবোৰ দি আছে, সেই টকাবোৰ চৰকাৰে কিন্তু নিজৰ পকেটৰ পৰা দিয়া নাই। চৰকাৰে কিন্তু কামলা নিদিয়ে, চৰকাৰে ৰাইজৰ পৰাই টকা লৈছে আৰু সেই টকা ৰাইজকে দি আছে। আৰু চৰকাৰে যিবোৰ টকা ৰাইজৰ পৰা লৈ আছে, ৰাইজৰ মানে সকলো জাতি ধৰ্মৰ মানুহৰ পৰা টকা লৈ আছে। চৰকাৰে কেৱল এটা জাতিক টাৰ্গেট কৰি বা মুছলিম জাতিৰ পৰা টকা লোৱা নাই, চৰকাৰে হিন্দু জাতিৰ পৰাও, বৌদ্ধ খ্ৰীষ্টান বহুত জাতিৰ মানুহৰ পৰা চৰকাৰে টকা লৈছে। যিহেতু ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ৰাইজৰে চৰকাৰ, কেৱল হিন্দু মানুহৰ ভোট দি এটা চৰকাৰ গঠন কৰিব নোৱাৰে। সকলো জাতি ধৰ্মৰ মানুহৰ ভোট দি চৰকাৰ গঠন কৰিব পাৰে। আমি সকলো জাতি ধৰ্মৰ মানুহৰ পৰা আৰু এইখিনিত এটা কথা ক'ব বিচাৰোঁ, যিহেতু এটা চৰকাৰ গঠন কৰিবলৈ আমাৰ অকল মুছলিম, অকল হিন্দুৱে এটা চৰকাৰ গঠন কৰিব নোৱাৰে। এটা বৰ্ণ, এটা ধৰ্ম বা এটা যিকোনো এটা বৰ্ণ, এটা ধৰ্মৰ মানুহে চৰকাৰ কেতিয়াও গঠন কৰিব নোৱাৰে। চ' এটা চৰকাৰ গঠন কৰিবলৈ হ'লে যিমানবোৰ ধৰ্ম কলা আছে, যিমানবোৰ মানুহ আছে, অকল ধৰ্মৰ এইটো লক্ষ্য নহয়। চৰকাৰ গঠন কৰোঁতে ধৰ্মৰ বুলি লক্ষ্য ৰখা নহয়। চ' আমি মানে চৰকাৰ যিবিলাক হৈছে, চৰকাৰেতো নিজে কামাব নোৱাৰে। নিজৰ যিবিলাক আমাৰ চিফ মিনিষ্টাৰ, সিহঁতো নিজৰ পকেটৰ টকাটো নিদিয়ে, মানে চৰকাৰ টকা দিয়ে। চৰকাৰটো আহে সেইবিলাক কৰবিলাক, আমাৰ যিটো অসমৰ সম্পদ আছে সেইবিলাকো এটা চৰকাৰৰ ধন। চ' ৰাইজৰ যিবিলাক টেক্স GST আছে সেইবিলাকো চৰকাৰৰ ধনত। পৰাই যে এনেকুৱা মন্তব্য কৰে, ইয়াৰ উদ্দেশ্য মাত্ৰ এটাই, মানে হিন্দু আৰু মুছলিমৰ মাজত কাজিয়াৰ সৃষ্টি কৰি দিয়া। এইটোৱে সত্যৰঞ্জন বৰাৰ মেইন উদ্দেশ্য। আৰু এটা কথা অসমৰ ৰাইজসকলক কৈ আছোঁ, মই এইটো ভিডিঅ' কোনো সাম্প্ৰদায়িক কোনো এটা দলক সমৰ্থন কৰি বনোৱা নাই বা হিন্দু আৰু মুছলিমৰ মাজত বিভ্ৰান্তিৰ ভাৱ সৃষ্টি কৰিবৰ কাৰণে এইটো ভিডিঅ' বনোৱা নাই। মই জাষ্ট মোৰ ব্যক্তিগত মতামতখিনি আগবঢ়ালোঁ। এইটো ভিডিঅ' মই কোনো এটা জাতিক টাৰ্গেট কৰি বা কোনো এটা দলক সমৰ্থন কৰি ভিডিঅ'টো বনোৱা নাই। মই জাষ্ট মোৰ ব্যক্তিগত মতামতখিনি অসমৰ ৰাইজৰ ওচৰত দাঙি ধৰিলোঁ। চ' এইটো আমাৰ যিটো, চ' আপুনি পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিটো চেনেল এইটো নিউজ চেনেল, চ' প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সিহঁতে আৰু ভালকৈ আমাৰ যাতে এইটো ভিডিঅ' ভাইৰেল হৈ যায়, যাতে সত্যৰঞ্জন বৰাই এইটো ভিডিঅ' চাবলৈ পায়। এটাই কথা আপোনালোকৰ ওচৰত, এইটো ভিডিঅ' যাতে সত্যৰঞ্জন বৰাই পায়, জাষ্ট এইটোৱে মোৰ অনুৰোধ।